কেঁচালমান চাব আছে। এক ডজনমান ছোৱালী আনিম বুলি ভাবিছোঁ। অঁ মুঠতে পাণ ঝাপা দি ঝাপি দিম আৰু। অঁ ঠিকেই হ'ব, বেয়া নহয় বাৰু। এনেই ধৰ এইটো ঘৰত থাকিবলৈ মজা হ'ব যদিও বা বাঁহৰে। A few moments later. হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল লুহিত সোণোৱাল। আজি মই এফালে গায়ক এজনৰ ঘৰলৈ আহিছোঁ। আপোনালোকক গায়কজন দেখুৱাই দিম আৰু এইটো হৈছে গায়কটো। মানে বহুত দিনৰ মূৰত আকৌ ইয়াৰ ভিডিঅ' বনাইছোঁ আৰু। এদিন আহিছিলোঁ গায়কজনৰ ঘৰলে, এদিন গালে বাৰু। তাৰপিছত আকৌ আৰু এদিন সময় নাপালে গাবলৈ। মানে আকৌ এতিয়া একদম হেৰি এতিয়া মানে কাম লাগি আছে গায়কজনে। এইফালে বনাই আছে হেৰি এটা। ৱাও! এইটো কি বনাইছে? এইটো পাকঘৰ বনাইছে। ৱাও! পিছত আকৌ গান গাবলৈ ল'ম বুলি কৈছে আৰু। গান গালে ৰক্ষা নাই বুলি কৈছে। গান গাবলৈ ৰক্ষা নাই বুলি কৈছে আৰু, পূৰা গাই থাকিম বুলি কৈছে। ৰক্ষা নাই কৈছে। এতিয়া বৰ্তমান পাকঘৰ এটা বনাই আছে। এইফালেতো কামি দি বনাই আছে, কামি বেৰ দি একদম বনাই বুলি কয়। কামি বেৰ দিছে, পূৰা ধুনীয়া বেৰ দিব জানে। পূৰা ধুনীয়া একদম কামি বেৰ দি বনাই আছে আৰু। এইফালে চাওক এবাৰ, কামি বেৰ কি ধুনীয়াকৈ কামি বেৰ দিছে। বহুত মজবুতকৈ বনাইছে পাকঘৰটো। এইফালে ওপৰত চাল চোৱা হৈ গ'ল বুলি কৈছে, আৰু অলপমান বাকী আছে বুলি কৈছে। ধুনীয়া লাগিছে দেই। এইটো হ'ল গায়কটো, কিবা ক'বা? ক'বলৈ একো নাইচোন, লোহা গছবোৰে কোমলীয়া হৈ আছে কৈছে। লোহা গছবোৰ কোমলীয়া আছে কৈছে। মানে ঘৰটো বনাই আছে আৰু পাকঘৰ। দেখিবলৈ ধুনীয়া। ধুনীয়া। এনেই কেনেকুৱা লাগিছে ঘৰটো কমেণ্ট এটা কৰি দিব। এইটো হ'ল ঘৰটো, কামি বেৰ একদম ধুনীয়া দিছে। এতিয়া মানে ঘৰৰ ভিতৰতে সোমাই আছোঁ আৰু একদম পুৰা জোনাক হৈ আছে আৰু অলপ এন্ধাৰ। কি ধুনীয়াকৈ কামি বেৰ দিছে, দেখিবলৈ ধুনীয়া লাগিছে নে গাইছ? এবাৰ ক'ব কমেণ্টত। কেমেৰাটো ঘূৰাই দিছোঁ, অলপ কেমেৰা ঘূৰাই দিছোঁ আৰু এতিয়া ফ্ৰণ্ট কেমেৰাত তুলি আছোঁ আৰু চেলফি। কেইদিন লাগিলে? প্ৰায় এইটো ঘৰ বনাবলৈ মোৰ দুদিন এবেলা লাগি গৈছে পূৰা। দুদিন এবেলা লাগিছে ন? পূৰা স্পীড বনাই দিওঁ যে। অঁ, দুদিন এবেলা। আৰু বেছি বাকী নাই আৰু ন? বাকী মানে বেছি নাই। অঁ, ওপৰখন চাল অলপ চাব আছে আৰু ন? চাব আছে অঁ, সেইখন চালে আৰু হ'লেই আৰু। অঁ, এচালমান চাব আছে। এক ডজনমান ছোৱালী আনিম বুলি ভাবিছোঁ। অঁ মুঠতে পাণ ঝাপা দি ঝাপি দিম আৰু। অঁ, ঠিকেই হ'ব, বেয়া নহয় বাৰু। এনেই ধৰ এইটো ঘৰত থাকিবলৈ মজা হ'ব যদিও বা বাঁহৰে লোহাৰ। হয় হয়, যদিও বা বাঁহে সজা ন, আৰু ধুনীয়া বনাইছে আৰু। এইফালে বেৰখন আৰু অলপ বাকী আছে আৰু, বেছি নাই আৰু। এইপিনি কুকুৰা সোমালে সেইপিনি ওলাব পাৰে কৈছে। ধুনীয়াকৈ আছে আৰু, অলপমান বাকী আছে, বেছি নাই আৰু। ইফালে অলপ বেয়া দেখুৱাই দিম আৰু, চবফালে এবাৰ দেখুৱাই দিম হয় নাই বাৰু? এইফালে চাল অলপ অকল এবেচা দিলে হৈ যাব। এবেচা বা দুবেচা লাগিব ন? এইফালে অলপমান ডোখৰ চাবলৈ আছে আৰু। এইডোখৰ পানী নপোৱাকৈ থৈ দিব পাৰোঁ মই। সেইডোখৰ এতিয়া পানী নপোৱাকৈ থৈ দিব পাৰোঁ বুলি কৈছে।
আৰু কিবা কৈ দিয়া আৰু কি ক'ম ভাত কি লগত খালা ভাতটো কি লগত খাবা আৰু গাহৰি শাক গাহৰি চাহ গাহৰি চাহ ন গাহৰি শাক গাহৰি শাক গাহৰি শাক লগত খালোঁ গাহৰি শাক গাহৰি এটাকে মাৰিলে নেকি গোটাকে এটা মাৰিলোঁ ধুই পখালি আৰু ভাজিলোঁ ধুই পাই খালি ভাজিলি ন তেল নিদিলেও হয় এনেকৈ বনি যায় গাহৰি তেলতে তেল ওলাই গৈছে গাহৰি তেলতে তেল ওলাই গৈছে ন পিছদিনাখন খাই আৰু হাগি বোলে একদম ঢেকীয়া গছ ওপৰে গৈছেগৈ ঢেকীয়া গছ পেণ্টটো খুলি পিৰকে গৈ দিছেগৈ হয় নেকি ভাবিছে এটা মানুহে কি বেলা আহি আছে বুলি ধুনীয়াকৈ গানকে এটা গাই দিয়া গাননো কিটো গাম বন কচুথুৰ লগত বনালোঁ অলপ ডিঙিটো খজা লাগিলে অলপ খজা লাগিলে ন হয় মানে এই গায়কটো অলপমান কমি দিয়া নহয় দেই কমেডি কৈ থাকে অলপ ধেমালি চেমালি কৈ থাকে সেইটো কাৰণে গাছ কিবা কিবি ধেমালি চেমালি কৰে আৰু দেই বেয়া চেয়া নাপাব দুটাই নধৰিব আৰু দেই আৰু কৈ দিয়া এতিয়া মই মোবাইলত সোমাই আছোঁ নে কি বাৰু এতিয়া সোমাই পিনি মই এনেকৈ কৈ থাকিম নেকি বাৰু তোমাৰ চেহেৰাটো এতিয়া যদি যাব কোনোবাই চাই পিনি ক'ব আৰু দেই দুটাই নধৰিব আৰু বুলি ঘৰটো কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাব ঘৰটো যদিও বা বাঁহৰে খেৰ ভাল মাটিয়ে সজা থাকিবলৈ মজা মানে গৰম দিনত ভাল বেছি ঠাণ্ডা ছিজনটো ভাল টকুপাতৰ ঘৰ যে আৰু এটা কৈ দিছোঁ গেছ ই মানে মানুহটোৱে একদম পুৰা ধুনীয়া গান গায় মানে লোকেল গায়ক হয় ছিংগাৰ হয় লোহেল মুৰ্গী গায়ক লোকেল গায়ক হয় খুব ধুনীয়া গান গায় কিন্তু আজি গায় না নাগায় আজি গাবলৈ মন নাই আজি গাবলৈ মন যোৱা নাই কৈছে মই কেমেৰাটো ভাবিছোঁ RCহে নেকি বুলি মনটো বৰ ভালকৈ মানে এতিয়া যোৱা নাই কৈছে গাবলৈ সেইটো কাৰণে নাগায় মানে নলীটো অলপ কচুঠি শাক খালেও যে খজুৱা লাগি আছে কচুঠি শাক খাই ল'লে বোলে খজুৱা লাগে কেনিবা কাণৰ ফালে গৈছেগৈ সেয়া হয় কাণৰ ফালে গৈছে মানে ই অলপ মানে কমেডি দিয়া নাও দেই কমেডি কৰে আৰু কমেডি কৰে হেনো দেই ই হেনো দেই ই হেনো কমেডি কৰে হেনো দেই কমেডিয়ান আৰু কোৱা আৰু কিবা কিবি ক'বা নেকি কি ক'ম বাৰু আৰু ক'বলগীয়া আৰু ক'বলগীয়াচোন তেনেকৈ নাই ন তেতিয়াহ'লে গান চান নোগোৱা ন হ'ব আৰু এই আজিলৈ ইমানতে নহয় জানো বাৰু গান চান নোগোৱা ন নাগাওঁ বাকী মন চন ভাল হ'লে কেতিয়াবা এদিন শুনিম বাৰু দেই মনটো যদি ভালে কুশলে থাকে বতাহত যদি উৰি পাং কালিলৈতো শিৱৰাত্ৰি আহি আছে ধৰ দুদিন আগত তেতিয়াই গাম আৰু শিৱৰাত্ৰি গান এটা শিৱৰাত্ৰি গান অলপ খাই মেলি উৰিব পাওঁ নেকি উৰিব পাওঁ তেতিয়াহ'লে উৰি পাং বুলি গান এটা কিবা এটা আছে তেতিয়াহ'লে তেতিয়াই গাবা ন তেতিয়াই গাম শিৱৰাত্ৰি দিনাখনে ওলাম আৰু ক'ৰবাত ফুৰিবলৈ যাওঁ আৰু ন যাম দুইটা দিলিঘাট যাম মন্দিৰ চন্দিৰত অলপ উভতাকে সেৱা কাঢ়িম ভূমি ফালে লাও এটা খাম তাপাককৈ হয় ন তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব পুৰা টানকৈ দবাই দিব আজিলৈ তেতিয়াহ'লে আজিলৈ বাই